নমস্কাৰ বন্ধুসকল, জেডি টেকনিকেল টিভি চেনেললৈ সকলোকে স্বাগতম। গুগল প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি এটা এপছৰ সহায়ত আপোনালোকৰ গেলেৰীত থকা ফটোবোৰ সদায় ডিলিট হোৱাৰ পৰা ছেভ কৰিব পাৰিব। এপছটোৰ নাম হৈছে ডাম্পষ্টাৰ। তাত গুগল প্লে ষ্ট'ৰত আপোনালোকে ডাম্পষ্টাৰ বুলি চাৰ্চ কৰিলে পাব এপছটো। মোৰ ইয়াত ইনষ্টল কৰি থোৱা আছে, গতিকে অ'পেন কৰিছোঁ আৰু আপোনালোকে দেখিছে এতিয়া মই আপোনালোকক মোৰ গেলেৰীৰ পৰা একপি ফটো ডিলিট কৰি দেখুৱাম। এই ফটোকপি মই মোৰ গেলেৰীৰ পৰা ডিলিট কৰিছোঁ, কিন্তু সেই এপছটোত আকৌ ফটোকপি আপোনালোকক উলিয়াই দেখুৱাম। আৰু এই কপি দেখিছে মোৰ ডিলিট হোৱা ফটোকপি। গেলেৰীৰ পৰা যিকপি ফটো ডিলিট কৰিছিলোঁ ইয়াত আকৌ অ'পেন হৈছে ফটোকপি। এই ফটোকপি আপুনি শ্বেয়াৰো কৰিব পাৰে, ফেচবুক, হোৱাটছএপত শ্বেয়াৰ কৰিব পাৰে। আৰু এটা কথা বন্ধুসকল, যদিহে এপছটো ইনষ্টল কৰাৰ আগতে আপুনি ডিলিট কৰিছে তেনেহ'লে ফটোকপি ঘূৰাই নাপায়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা অলপ হ'লেও বুজিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু বন্ধুবোৰৰ লগত শ্বেয়াৰ কৰক। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক।